বাহিৰত বেছিকৈ খোৱাটো বেয়া দেই। মই আননোন পাৰ্চনৰ লগত কথা পাতি বেয়া পাওঁ। আননোন পাৰ্চন? মোৰ যে 1800 টকীয়া চাৰ্টটা মেহেন্দি লগাই দাগ লগাই থৈছে, মই কেনেকৈ আননোন পাৰ্চন? সেইটো এক্সিডেণ্ট আছিলে। এক্সিডেণ্ট? এইকেইদিন যে সদায় মই অহাৰ সময়ত তুমি সময় মিলাই আছা, সেইটো এক্সিডেণ্ট নেকি? এই মিষ্টাৰ অনুৰাগ, হোৱাট এভাৰ, মোৰ কাৰো নাম জনাত ইণ্টাৰেষ্ট নাই। ছোৱালীবোৰ বৰ অহংকাৰী। এক্সকিউজ মি, ছোৱালী বুলি নক'বা, মোৰো এটা নাম আছে, মৌচুমী। আননৰ ঠাইত মোৰ নামটো ছেভ কৰি ল'ব পাৰা। তোমাৰ বাৰু বেলেগ কাম বন নাই নেকি? ৰাতিপুৱাৰ পাচোন তোমাৰ ডিউটি কৰি আছোঁ। তোমালোক ল'ৰাবোৰ এনেকুৱাই ন? ধুনীয়া ছোৱালী এজনী দেখিলেই হ'ল, পিছ এৰিবই নোখোজা। তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া। তোমাৰ ধাৰণা মই সলনি কৰিব নোৱাৰোঁ, কিন্তু এটা কথা কি জানা, নদী আৰু ভাল পোৱাৰ কোনো লক্ষণ নাথাকে। নদীয়ে বৈ যাব জানে আৰু ভাল পোৱাই মাথো ভাল পাবহে জানে। মাথো তোমার ভাবে, মাথো তোমার ভাবে, মাথো তোমার ভাবে। আজি চাগে তোমাৰ ওচৰত ক্ষমা খোজাৰ যোগ্য নহয় মই। আচলতে ভুল মোৰ ভাগ্যৰ। সৰুতে মাক হেৰুৱালো। দেউতাই বহুত কষ্টৰে ডাঙৰ কৰিলে মোক। ডিগ্ৰী কমপ্লিট কৰি চাকৰি বিচাৰি গুৱাহাটীলৈ আহিলোঁ। ইণ্টাৰভিউ দি ভাগৰি পৰিছোঁ। বাদ দিয়া, মোৰ জীৱনৰ অতীত বৰ্তমান জানি তুমি কি কৰিবা? মই চাগে ঘৰলৈ উভতি যাব লাগিব। তুমি কিয় মৌন হৈ আছা অনুৰাগ? কিবা এটাতো কোৱা, নহ'লে যে মোৰ গোটেই জীৱন আক্ষেপ ৰৈ যাব। মোৰ সকলো সলনি হ'ল তোমাৰ বাবে। এতিয়া প্ৰতিটো পল তোমাক আজি তোমাৰ বাবে বুজাব পৰাকৈ মোৰ ওচৰত শব্দৰ অভাৱ। নহ'লে যেন উশাহটো ৰৈ যাব মোৰ বাবে। চিৰদিন চিৰকাল এনেদৰে থাকিব বিচাৰোঁ তোমাৰ বাবে। আকৌ কৈছোঁ তোমাক, নদী আৰু ভাল পোৱাৰ কোনো লক্ষ্য নাথাকে। নদীয়ে বৈ যাব জানে আৰু ভাল পোৱাই মাথো ভাল পাব জানে।